গাইছ আঞ্জা কটাৰ পৰ্ব চলি আছে ৰাঙালো কাটাৰ ষ্টাইল চাওক হে ভাই বাপৰে বেলেগ মানে ৰাঙালো বেলেগ কাটছি আৰু ইয়াতে এইফালে আমাৰ কইনাকো অলপমান মেহেন্দি লগাই দিলোঁ আৰু মেহেন্দি নলগালে মানে কি কইনা মানে কইনাৰ ফিলটো আহিবাৰে নাই হয়নে নহয় হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' হৈছে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই অলপমান লাগিছে না ইণ্ট্ৰ'টো অলপমান চেঞ্জ কৰিছোঁ তো মানে আজিৰ পৰা ইণ্ট্ৰ'টো এনেকৈ দিম তো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু দেখিছে মই ক'ত আছোঁ আজি আছোঁ মই মামাহঁতৰ তাত তো মামাহঁতৰ মইনাৰ তুলনি খানা হয় তো কি হয় কি নহয় গোটেই দিনটো দেখাবলৈ চেষ্টা কৰিম মানে মামাহঁতৰ যেতিয়া মানে হেৰি কি কয় মইনাক ধুৱাইছিলে ন মই তেতিয়া নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে আহিব পৰা নাছিলোঁ তো আজি খানা হয় তো কি হয় কি নহয় সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া চাওক মই এইফালে হাতত ব্ৰাছ লৈ আছোঁ এতিয়া ব্ৰাছ কৰিম মই মুখে ধোৱা নাই এতিয়াহে ব্ৰাছ কৰিম তো আৰু তো চাই থাকিব তো গাইজ মুখ চুখ ধুই পেলোঁ আৰু মুখ চুখ ধুই পেলাই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া চাহ তাহ খাওঁ আৰু খানা বুলি ক'লেতো মানে কি খানাটো মেইন হয়নে নহয় তো বলক এতিয়া খানাটো দেখাই দিওঁ আৰু কি কি বনাই আছে তো বলক খুৰাহঁতে বনাই আছে খানা এইফালে কি চব্জি তৰকাৰী খুৰা খানা কেনে হ'ব কৈ দিয়া কওক কেনে খানা কেনে এইফালে বনাই আছে খানা কি কি ৰেডি হ'ল ইটাকলৈকে অঁ মাছৰ বনাই আছোঁ আৰু মাছৰ আঞ্জা বনাই আছোঁ অঁ ৰাইচ এইফালে কাটি আছে পনীৰ খানা কি কি বনি আছে আপোনালোকক অলপমান দেখালোৱে আৰু একেবাৰে ওলাই মেলি পেলাই আপোনালোকক লগ পাই আছোঁ তো চাই থাকি আৰু এইফালে চাওক পূৰা হাতত মেহেন্দিটো কি কলাকৈ লাগছি ন আৰু মই ভবা নাছিলোঁ মেহেন্দিটো এনেহেনকৈ লাগব বুলি তো মজা লাগছি আৰু এইফালে চাওক পূৰা ওলাই মেলি পেলাই ৰেডি হৈ ল'লোঁ আৰু যিহেতু মানে বক্সত গান বজাই থকা হৈছে তো সেইটো কাৰণে মই ভইচটো মিউট কৰি দিব লগা হ'ল তো মানে এইফালে চাওক এতিয়া ওলাই মেলি পেলাই ৰেডি হৈ ল'লোঁ আৰু এইফালে চব মানে মানুহ অহা নাই আৰু এতিয়াহে লাহে লাহে আহিব আৰু কোন কোন আহে কি কৰে চবখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে চব বেলুন চেলুন ৰেডি কৰিছে কইনাৰ বিচনাখন অলপমান সজাব লাগিব আৰু হয়নে নহয় এইফালে আমাৰ মাজু মামাৰ সৰুটো ছোৱালী আৰু এইফালে আমাৰ ডাঙৰটো ছোৱালী সিহঁতৰ মানে বৈধ লাজ কি কৰিব মানে লাজুইকা আমাৰ মানে ঘৰৰ মানুহকেইটা চব লাজুইকা আৰু এইফালে আমাৰ কইনা মানে কইনাৰ বিচনা ৰেডিয়ে হোৱা নাই কইনা চেয়াৰত বহি আছে এইফালে অলপমান ডেক'ৰেশ্যনটো অলপমান দেখাই দিওঁ বেছি হেভি কৰা নাই একো একেবাৰে চিম্পুলকৈ কৰিছে অলপমান জাষ্ট এনেই আৰু চিম্পুলকৈ এইফালে চাওক পূৰা চকী চব ৰেডি হৈ গৈছে আৰু এতিয়া মানুহ আহিব বাকী তো মানুহ অহা নাই তো লাহে লাহে আহিব আৰু বেছি টাইমো হোৱা নাই আৰু এইফালে চাওক বেং পাত্ৰী পূৰা গান বাজি আছে ইহঁতৰ কাৰণে মই কি ক'ব গাইছ চব মিউট কৰিব লগা হৈছে পূৰা বাজি আছে আৰু এইফালে ময়ো অলপমান কামত অলপমান সহায় কৰি দিলোঁ এইফালে চাওক ইফালে মই বেলুনৰ মানে বেলুন ৰেডি কৰিছিলোঁ সিহঁতে ময়ো ক'লোঁ অলপমান ময়ো হেল্প কৰি দিওঁ সিহঁতক তো আৰু কি মুখেদি কৰিছোঁ একো পাত্তা নাই আৰু এইফালে আমাৰ সৰু মামাৰ সৰু ছোৱালীজনী ফটোটো মেইন গাইজ একদম ফটোটো মেইন য'ক ইফালে কইনাৰ মাক দেউতাক আৰু কইনা ফটো মাৰাত ব্যস্ত পূৰা বাকীটো চব আপোনালোকক অলপকৈ দেখায়ে আছোঁ আৰু যিহেতু খানা বুলি ক'লেতো খানাটো নহ'লে কেনেকৈ হ'ব খানাটো দেখাব লাগিব তো আহক তেতিয়াহ'লে খানাটো চাই লওঁ আৰু এইফালে চাওক পূৰা পুৰি আছে ৰাতিপুৱা চাহৰ কাৰণে এইফালে এয়া মানুহ আহি গ'ল এতিয়া লাহে লাহে মানুহ আহি আছে এইফালে আমাৰ মামী আৰু গাইছ এইফালে আমাৰ কইনা পূৰা ঘামি জামি অৱস্থা নাই যি গৰম দিছে বাপৰে খানা খাব মুখে দিব লাগিব কইনা তো কিবা কবি নেকি গৰম এইফালে আমাৰ সৰু মামী গৰম কেনে বঢ়িয়া বম গৰম খানা খাব মুখে দিব লাগিছিল না এইফালে কইনাৰ মাক আৰু এইফালে আমাৰ বা এইমাত্ৰ আহি পেলাক
আৰু মই কালি আহিছোঁ আৰু কালি আহি পেলাই পূৰা একদম এইফালে মানুহ এতিয়াহে আহিব আৰম্ভ কৰিছে আৰু লাহে লাহে। এইফালে হৈ গ'ল দুপৰীয়াৰ খানা ৰেডি আৰু চাওক এতিয়া ভাত দিব মানে আৰম্ভ কৰিছে আৰু এতিয়া পূৰা একদম খানা খোৱাহে কথা। কিনো খানা খোৱা কথা ক'ব, যিহে গৰম ওপৰৰ পৰা জুই ঢালিছে আৰু খানা মানে কি ক'ব আৰু খাব লাগিব আৰু হ'লেও নে কি কয়। আমাৰ ইফালে এটা নিয়ম আছে, মানে কি যিকোনো কৰ্মৰ আগতে ৰাইজক প্ৰথম ভাত দিয়াৰ আগতে ৰাইজৰ আগত এনেকৈ আঁঠু কৰি সেৱা ল'ব লাগে। ভাত তাত খাই আহিলোঁ গাইজ, আৰু ভাত খোৱাৰ সময়ত মানে কি মই ভিডিঅ' কৰা নহ'ল। তো এইফালে ভাতত খাই আহিলোঁ আৰু কইনাৰ লগত এতিয়া বহি আছোঁ আৰু ভাত খাই পেলাই যি গৰম, পেট গৰম উঠি গৈছে। তাৰপিছত এইফালে ইয়াত ঠাণ্ডা খাই আছোঁ এতিয়া। ভাত খোৱা বহুত টাইমে হ'ল, কিন্তু এতিয়ালৈকে এখন তামোল খাব পোৱা নাই। আৰু এইফালে তামোল হাতত লৈছোঁ, আৰু বিশেষকৈ মানে কি মই তামোল নাখাওঁ, মানে আমাৰ ঘৰত তেনেকৈ তামোল চামোল নচলে, তো সেইটো কাৰণে তামোল খোৱা নহয়। আৰু বিয়া কাজত তেনেকৈ কৰ্মত গ'লে তামোল খোৱা হয়। আৰু এইফালে এয়া তামোলখন খাই লৈছোঁ, কিন্তু পূৰা মজা লাগছে। আৰু আমাৰ এইফালে মানে কইনাৰ বয়স নেকি লাজ নেকি লাজ হাই বুলি কওঁ লাজ মানে লাজ। এইফালে আমাৰ ডাঙৰ মামী, আৰু মানে কি মামী অহাৰ পিছত কামতে ব্যস্ত হৈ আছিল, তো সেইটো কাৰণে মামীক দেখাব চান্সে পোৱা নাছিলোঁ। আৰু এইফালে এয়া ফাইনেলি দেখাই দিলোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু আজি মই আকৌ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে কি হ'ল, যোৱাকালি মই ভিডিঅ'টো এণ্ড কৰা নহ'ল, আৰু জানেইতো আপোনালোকে এটা খানা হ'লে বা মানে কিমান দৌৰা দৌৰি হয়, আৰু মানে ভিডিঅ'টো মানে সেনেকৈ বনাবও নহ'ল, অলপমান জাষ্ট দেখাই দিলোঁ আপোনালোকক। আৰু মই গধূলিকৈ ঘৰত ঘূৰি আহিলোঁ, মানে ঘৰত আহিছোঁ গধূলিকৈ। তো আৰু আজি হৈছে শাওনৰ প্ৰথম সোমবাৰ, আৰু এইবাৰতো মানে ডুমা পৰা বুলি কৈছে, মানে শুনামতে ডুমৰ পৰা বুলি কৈছে। তো আমি আজি যাম মন্দিৰত, তো লগতে ভাবিলোঁ আপোনালোককো লৈ যাওঁ। আৰু এতিয়া যাম আমি পাঠশালা, তো চাই থাকিব। আৰু কৰ মন্দিৰত যি কি কৰোঁ, ক'ত যাওঁ, তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে এয়া চাদৰ মেখেলা পিন্ধি লৈছোঁ, তো চাই থাকিব। গাইছ, এইফালে কাপোৰ চেঞ্জ হৈ গ'ল। মানে কি হ'ল, মেখেলাযোৰ পিন্ধি কিনে ওললোঁ, কিন্তু ইমানেই গৰম দিছে, মানে গৰমত থাকিব পৰা নাই। আৰু কালি গধূলিকৈ আহিছোঁ যিহেতু, এইযোৰ কাপোৰযোৰ মই মানে কি ৰাতিয়ে ধুই দিছিলোঁ। তো আৰু এতিয়া ভাবিলোঁ আৰু বেলেগ কাপোৰ ওলাই থাকিবৰ মানে টাইমো নাই, আৰু দেৰিও হৈ গৈছে। একবাৰ মেখেলাযোৰ পিন্ধি চেঞ্জ কৰিলোঁ, তো সেইটো কাৰণে আকৌ এইযোৰ পিন্ধি পেলাই আকৌ ভাবিলোঁ এতিয়া এইযোৰ পিন্ধিয়ে মন্দিৰত যাওঁ। তো আৰু এইফালে লগত যাব, মোৰ লগত যাব বাবু। আৰু বাবু মানে হৈছে কি মোৰ ভাইটি, তো আজি সি মোৰ লগত যাব, সি আৰু মই যাম। তো আৰু মই ভিডিঅ' বনাই আছোঁ, ইফালে সি অহা নাই, সি বহুত লাজ কৰে। তো এইফালে ইয়াৰ পিছফালে দেখিছে আপোনালোকে কি ওলাইছে। এইফালে আহি গাড়ীত উঠি ল'লোঁ, বাপ্পাৰে যি ঠেকচা, বাপ্পা উৰাই লৈ যাব খোজে একদম মোক, বাপ্পাৰে। আৰু বাছৰ পৰা নামিলোঁ, আৰু তাৰপিছত উঠি ল'লোঁ পিলপিলি। মানে কি হৈছিল, মম জমনি মই পিলপিলি মানে কি প্ৰথমতে গম পোৱা নাছিলোঁ, নামটো ভুটভুটি বুলি কৈছিলোঁ। তাৰপিছত বাবুক সুধিলোঁ কি বুলি কয়, তো এতিয়া উঠি ল'লোঁ। আৰু এইফালে এয়া বাবু, তো ব'লক এতিয়া আমি মন্দিৰত একেবাৰে লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, আৰু বাবু আৰু মই আহিছিলোঁ, আৰু এইফালে খুৰীমাহঁতো আহিছিল, আৰু খুৰীমাহঁতক মন্দিৰত লগ পালোঁ। খুৰীমাহঁতে আগতীয়াকৈ আহিছে, মোক এৰি আহিছে, বদমাছ আছে। কিয় এৰিছিলা কৈ দিয়া। তোমাক আহিয়ে নাপাওঁ কাৰণে ছোৱালী মানুহ না, অলপমান অলপ দিলে হ'বই হয় নহয়। মই সেইকাৰণে বাবুৰ লগত আহিলোঁ, এইফালে খুৰীমাহঁতক লগ পালোঁ। আৰু মন্দিৰত জ্বলাবৰ কাৰণে ধূপ চাকি এইখিনি লৈ লওঁ, তো চাই থাকিব আৰু। এয়া লৈ ল'লোঁ মই ধূপ চাকি, আৰু এতিয়া ব'লক মন্দিৰৰ ভিতৰৰ পিনে সোমাই যাওঁ।
আৰু আমি আহিছোঁ পাঠশালাৰ ডুবি মন্দিৰত, মানে ঠিক পাঠশালাত মন্দিৰটো নহয়, পাঠশালাৰ পৰা ভিতৰৰ পিনে সোমাই আহিব লাগে। আৰু আমি এইটো ডুবি মন্দিৰ বুলিয়ে কৈছোঁ, কিন্তু কিছুমানে এইটো বেলেগ বেলেগ নামেদিও মন্দিৰটো জনা যায়। ফ্ৰেণ্ডছ, এতিয়া ভৰিয়াত চৰিয়াত ধুলোঁ আৰু এতিয়া এয়া লৈছোঁ চাকি। তো এতিয়া মন্দিৰৰ ভিতৰত সোমাম, তো বলক আৰু এয়া চাকি টাকি জ্বলাই লওঁ। এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ আৰু এতিয়া চাকি ধূপখিনি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই চাকি ধূপ জ্বলালোঁ আৰু এইফালে এয়া বাবু এতিয়া সি চাকি ধূপখিনি জ্বলাই আছে। তাৰপিছত মন্দিৰটো আপোনালোকক ভালকৈ দেখাই আছোঁ। এয়া হৈছে মন্দিৰৰ চাৰিওপিনৰ পৰিৱেশটো আৰু মোৰ সঁচাকৈয়ে বহুত ভাল লাগিলে। লগতে ভাবিলোঁ আপোনালোকক পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। আৰু এইফালে এইটো এটা ডাঙৰ পুখুৰী হয়। মন্দিৰলৈ আহিলে শান্তিময় পৰিৱেশ এটা পোৱা যায় আৰু লগতে পজিটিভ এনাৰ্জি এটাও আহে। আৰু এইফালে এয়া গছত মই কাপোৰ এখন বান্ধি আছোঁ আৰু ইয়াতে এনেকৈ বান্ধে বুলি কয়, মানুহে বিশ্বাস কৰে, এইটো এটা নিয়ম হয়। আৰু মই মানে কি ইয়াত গামোচাও বান্ধিব পাৰি বা ৰুমালো বান্ধিব পাৰি, কিন্তু মই যিহেতু ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ সেইকাৰণে মই ভালকৈ গম নাপাওঁ। তো ইয়াৰে এখন কাপোৰ কিনি ল'লোঁ আৰু ইয়াতে বান্ধি দিলোঁ। এইফালে চাওক, এইফালে মানে কি ভিতৰত এটা মন্দিৰ আছে আৰু এইফালে চাকি টাকি জ্বলালোঁ। তাত প্ৰসাদ বা গাখীৰ চাখি ঢালিব পাৰি আৰু তাত যাবৰ কাৰণে মানে কি এনেকৈ লাইন পাতিব লগা হৈছে মানুহবোৰ। আৰু যিহেতু প্ৰথম সোমবাৰ, তো সেইকাৰণে মানুহ বহুত বেছি হৈছে। আৰু এইফালে এয়া মই আহিলোঁ মন্দিৰটোৰ ভিতৰৰ পিনে, এয়া গাখীৰ ঢালি আছোঁ। আৰু এনেই নাজানো কিমান মানুহ হয়নে নহয়, কিন্তু যিহেতু শাওনৰ প্ৰথম সোমবাৰ, তো সেইটো কাৰণে বহুত মানুহ হৈছে আৰু এনেকৈ লাইন পাতি পেলাই থিয় হ'ব লগা হৈছে। চ' ফ্ৰেণ্ডছ, এতিয়া চবখিনি কাম হৈ গ'ল, চাকি টাকি জ্বলালোঁ আৰু তাত কাপোৰখন বান্ধিলোঁ। আৰু মানে কি আমি প্ৰথমতে গম পোৱা নাই তাত যে গামোচা বান্ধে কিবা বান্ধে, তো সেইটো গম পোৱা নাই। মই জনা হ'লে গামোচাখন আনিলোঁ হয়, কিন্তু একো নাই, তাত কাপোৰ এখন বান্ধি দিলোঁ, সেয়াই। আৰু এইফালে চাওক পুখুৰী কিমান ধুনীয়া, মই বেক কেমেৰা কৰি কিনে নাজাৰাটো দেখাই আছোঁ আপোনালোকক। এইটো হৈছে মন্দিৰৰ পিছৰ ভাগখিনি। এইফালে চাওক পৰিৱেশটো কি ধুনীয়া আৰু এইফালে এইটো মানে পুখুৰী হয়। চ' ফ্ৰেণ্ডছ, আৰু টমটমত উঠি ল'লোঁ। মুঠতে কিবা এটা হয় না নহয়, কিবা এটা হৈ যাওক। যি ভোক লাগছে না, কলটো খাই ল'ব। আৰু ইমান ডিষ্টাৰ্ব দিয়ে মানে তাতে বহি খোৱাৰ ধৈৰ্যই নাই, মানে যায় কি ক'ব আৰু। সিহঁতে উঠছোঁ, গাড়ী যেতিয়া খাম খাই ল'ম। পানী খাই আছোঁ না, গাড়ীত থাক চাব বা দিছোঁ ৰ'ব, গাঠি খাই মৰিব লাগিব নহ'লে। মই যে কৈছিলোঁ এটা বেলেগ মন্দিৰত সোমাম বুলি, মানে এইটো হৈছে টিহুচকৰ মন্দিৰ। তো আমি প্ৰথম পাঠশালাত গ'লোঁ আৰু আমি প্ৰত্যেকবাৰে মানে এইটো মন্দিৰতে আহোঁ। তো এইবাৰ আমি পাঠশালাত গ'লোঁ ডুবি মন্দিৰত। তো এইফালে এয়া মই এতিয়া চাকি ধূপ ল'লোঁ, চাকি ধূপ জ্বলাই আছোঁ আৰু এইফালে এয়া পানী ঢালি আছোঁ। তো এয়া সেৱা চেৱা কৰিলোঁ আৰু সকলোকে যাতে ভালে ৰাখে মহাদেৱ বাবাই, সকলোৰে যাতে ভাল হয় আৰু সকলোকে যাতে সুস্থ কৰি ৰাখে, তো তাকে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, লগতে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু 200 হ'বলৈ বেছি নালাগে, তো প্লিজ 200টো কমপ্লিট কৰি দিয়ক। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, লাভ ইউ অল।